নমস্কাৰ দৰ্শকসকল, ডেইলি নলেজ অসমীয়া চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 18 আগষ্টৰ পৃথিৱীত প্ৰথমবাৰৰ বাবে কি কি স্থাপন হৈছিল আৰু কোন কোন মহান ব্যক্তিৰ জন্ম হৈছিল। চেনেলটো যদি প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব, কাৰণ আমাৰ এই চেনেলটিত প্ৰতিদিনে নলেজেবল ভিডিঅ'ৰ বাহিৰেও জেনেৰেল নলেজৰ ওপৰতো ভিডিঅ' আপলোড কৰি থকা হয়। বেছি পলম নকৰি আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকলে জানেনে, আমাৰ দেশৰ জাতিসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? হয়, তেওঁ আছিল বিজয়লক্ষ্মী পণ্ডিত। তেওঁৰ জন্ম 18 আগষ্ট 1900 চনত হৈছিল। তেওঁ এজন ভাৰতীয় ৰাজনীতিবিদ আছিল আৰু তেওঁৱে জাতিসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ ককায়েক জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁৰ ভাতিজী ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁৰ নাতিনী ৰাজীৱ গান্ধী আছিল ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী। বিজয়লক্ষ্মীৰ পিতৃ মতিলাল নেহৰুৰ জন্ম 6 মে 1861 চনত হৈছিল। তেওঁ এজন কাশ্মীৰী পণ্ডিত সমুদায়ৰ ডাঙৰ উকিল আছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত দুবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল তেওঁ। বিজয়লক্ষ্মীৰ মাকৰ নাম স্বৰূপা ৰাণী থুছু আছিল। তেওঁৰ জন্ম 10 জানুৱাৰী 1868 চনত হৈছিল। তেওঁ মতিলাল নেহৰুৰ দ্বিতীয় পত্নী আছিল। বিজয়লক্ষ্মীৰ আৰু দুজন ভাই-ভনী আছিল। বিজয়লক্ষ্মী দ্বিতীয় সন্তান আছিল। তেওঁৰ সৰু ভনীৰ নাম আছিল কৃষ্ণা হেষ্টিংছ আৰু জৱাহৰলাল নেহৰু তেওঁৰ ডাঙৰ ভায়েক আছিল। বিজয়লক্ষ্মীয়ে ছিদ হুছেইন নামৰ এজন মুছলমান জাৰ্নেলিষ্টৰ লগত গুপ্ত বিবাহপাশত আবদ্ধ হৈছিল, কিন্তু পিছত বিজয়লক্ষ্মীৰ পৰিয়ালে তেওঁলোকক পৰিয়ালৰ পৰা বেলেগ কৰি দিছিল। বিজয়লক্ষ্মীৰ মৃত্যু 1 ডিচেম্বৰ 1990 চনত হৈছিল। দৰ্শকসকলক যদি বিজয়লক্ষ্মীৰ জীৱনীৰ ওপৰত বিতংকৈ ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট বক্সত জনাব। মই নিশ্চয় সেই ভিডিঅ'টি আপোনালোকৰ বাবে লৈ আহিম। আহক এতিয়া 2 নম্বৰ তথ্যটোলৈ আগবাঢ়ো। ফৰ্ট উইলিয়াম কলেজ। হয়, ফৰ্ট উইলিয়াম কলেজ এক প্ৰাচ্য অধ্যয়নৰ একাডেমী আৰু শিক্ষাৰ কেন্দ্ৰ আছিল। 18 আগষ্ট 1800 চনত কলিকতাৰ ফৰ্ট উইলিয়াম কমপ্লেক্সত স্থাপন কৰা হৈছিল এই কলেজখন। লৰ্ড বেলেজীয়ে এই কলেজৰ স্থাপনা কৰিছিল। টিপু চুলতানৰ বিৰুদ্ধে লৰ্ড বেলীৰ বিজয়ৰ প্ৰথম বাৰ্ষিক উপলক্ষে 14 মে 1800 চনত পিতৃত্বৰ বিধি পুনৰাই স্থাপন কৰিছিল। এই কলেজত সংস্কৃত, আৰবী, ফাৰ্চী, বাংলা, হিন্দী আৰু উৰ্দু ভাষাৰ শিক্ষা দিয়া হৈছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিচালক আদালত কেতিয়াও কলিকতাৰ এই কলেজৰ পক্ষে নাছিল আৰু সেইকাৰণে কলেজখন সুকলমে চলাই নিয়াত ধনৰ অভাৱ ঘটিছিল। পৰৱৰ্তী কালত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজে 1907 চনত ইষ্ট ইণ্ডিয়া কলেজ প্ৰতিষ্ঠা কৰিছিল, যাৰ ফলত লাহে লাহে ফৰ্ট উইলিয়াম কলেজ বিলুপ্ত হৈ গৈছিল। দৰ্শকসকলক যদি এই তথ্যৰ ওপৰতো বিতংকৈ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট বক্সত জনাব। আহক এতিয়া 3 নম্বৰ তথ্যটোলৈ আগবাঢ়ো। আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছৰ প্ৰতিষ্ঠা। হয়, আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছৰ প্ৰতিষ্ঠা 18 আগষ্ট 1863 চনত হৈছিল। আন্তৰ্জাতিক ৰেড
ক্ৰছ সংগঠন এক আন্তঃৰাষ্ট্ৰীয় মানৱীয় আন্দোলন আছিল। ইয়াৰ গোটেই পৃথিৱীত ৯৭ কোটি সদস্য আৰু কৰ্মচাৰী আছে। ইয়াৰ স্থাপন মানৱ জীৱন আৰু স্বাস্থ্য ৰক্ষাৰ বাবে কৰা হৈছিল। ইণ্টাৰনেশ্যনেল কমিটি অফ ৰেড ক্ৰছ সংক্ষেপে ICRC এক নিজা মানৱীয় সংস্থা যাৰ স্থাপনা 18 আগষ্ট 1863 চনত হৈছিল। আপোনালোকক মই আগতে কৈছোঁ। আৰু এই সংগঠনৰ প্ৰতিষ্ঠা ছুইজাৰলেণ্ডত কৰা হৈছিল। ইয়াৰ সংস্থাপন কৰিছিল হেনৰি ডুনেট আৰু গুপ্তা মেয়নিয়াৰ। ICRCয়ে 3বাৰকৈ শান্তিৰ নোবেল বঁটা পাইছিল। 1917 চনত, 1944 চনত আৰু 1963 চনত। ইয়াৰ বাবেও যদি দৰ্শকসকলক বিতংকৈ জানিব খোজে তেনেহ'লে মোক কমেণ্ট বক্সত জনাব। মই ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। মই তথ্যবোৰ বিতংকৈ আলোচনা এইকাৰণে নকৰিলোঁ যাতে ভিডিঅ'টো দীঘল নহয়, কাৰণ ভিডিঅ'বোৰ দীঘল হ'লে মানুহে চাব নোখোজে। গতিকে যদি কোনোবাটো তথ্যৰ ওপৰত আপোনালোকক বিতংকৈ ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট বক্সত নিশ্চয় জনাব। আজিৰ ভিডিঅ'টো ইমানেই। নমস্কাৰ।